আমি এনেকুৱা অনুৰাগীক নিবিচাৰোঁ যিবোৰ মদৰাগী তেওঁলোকে খুৰাপান কৰি আহিব ইয়াতে অত্যাচাৰ কৰিব আৰু তেওঁলোকক এগছি চাকিৰ বাবে 3 গছি চাকিৰ বাবে 50 টকা ল'ব কিবা ল'ব সেইটো নহয় ইয়াৰ দ্বাৰা ব্যৱসায়িক আৰ্থিকভাৱে উন্নয়নৰ কাৰণে এই ঠাইটো গুটখা বিক্ৰী কৰিছে শিখৰ ৰজনীগন্ধা এইবোৰ আমি বন্ধ কৰিবলৈ অনুৰোধ জনাইছোঁ আমি এই সমাধি ক্ষেত্ৰৰ পৰা আমি সমূহ ৰাইজক আমাৰ জুবিন গাৰ্গ মৰমৰ হিয়াৰ মঠু তেখেতৰ মাহেকীয়া শ্ৰাদ্ধত আমাৰ এই যি মানে পুণ্য অনুষ্ঠান হ'ব তালৈ সকলোকে আমন্ত্ৰণ জনাইছোঁ আমাৰ গতানুগতিকভাৱে সদায় আমাৰ ইয়াতে নাম কীৰ্তন চলিয়ে থাকে তথাপিও কালি বিশেষভাৱে আমাৰ ৰাতিপুৱা 10 বজাৰ পৰা আমাৰ গীতাপাঠ আদি কৰি পেলাই গোটেইখিনি আমাৰ আৰম্ভ কৰা হ'ব গীতাপাঠেৰে আৰম্ভ কৰা হ'ব নাম কীৰ্তন চলি থাকিব তাৰ মাজতে আপোনালোকে জনাবৰ বাবে আমি সুখী হৈছোঁ যে আমাৰ বিশেষ কাৰ্যসূচী হিচাপে থাকিব 100 জন বাঁহীবাদকে সন্ধিয়া সময়ত তেওঁলোকে বাঁহীবাদন কৰিব একেলগে তাৰ লগে লগে 100টা আয়তীৰ দলে তেওঁলোকে নাম প্ৰসংগ একেলগে কৰিব আৰু এইটো আমাৰ শিডিউল কৰা হৈছে 100 জনকৈ আৰু আমাৰতো সদায় যিবোৰ আহি আছে তেওঁলোকক বাদ দি পেলাই তেওঁলোকে কালি গাব নোৱাৰিব 100 জনীয়া কমিটি মানে নাম প্ৰসংগ যি কৰিব দল তেওঁলোকে কৰিব ইয়াৰ লগে লগে আমি আশা কৰিছোঁ দুপৰীয়া 2 বজাত যি লঘু আহাৰৰ ব্যৱস্থা কৰা হৈছে ধৰক আমাৰ যিবোৰ ভক্তপ্ৰাণ ৰাইজ আহিব জুবিন অনুৰাগী আহিব তেওঁলোকৰ কাৰণে আমি জলযোগৰ ব্যৱস্থাৰ লগতে আমি মাহ প্ৰসাদ দৈ চিৰাৰ ব্যৱস্থা কৰিছোঁ যোৱা আমাৰ শ্ৰাদ্ধৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান যেনেকৈ পাতিছিলোঁ আমি তেনেকুৱাকৈ আয়োজনটো কৰিছোঁ কিন্তু তাৰ লগে লগে আমি ৰাইজক এটা আহ্বান জনাব বিচাৰিম